खुलुमबाय स्टुडियाव दं आंखिलिकां ब्रह्म भारत रत्न डक्टर भुपेन हाजरिकानि आबुं महरनि मुसुखा बेखेवनायजों लोब्बा लाखिना 3, 4 आरो 5 नबेम्बरसिम सानथामनि हाबाफारि खुंफुंदों। प्रमद बर'नि दैदेननाय बिटिआर सरकारनि हेफाजाबाव बड'लेण्डनि राजथावनि क'क्राझार नोगोराव गोदानै भारत रत्न डक्टर भुपेन हाजरिकानि मुसुखा लुफुंदों। आरो बे गोदानै लुफुंनाय भारत रत्न डक्टर भुपेन हाजरिकानि मुसुखाखौ फैगौ नबेम्बरनि 5 खालाराव बेखेवनाय जागोन। बेजों लोब्बा लाखिनानै दिनैनिफ्राय फैगौ 5 नबेम्बरसिम सानथामनि हाबाफारि खुंफुंदों क'क्राझार सहरनि गुदि फोरोंथाय मिरु नब्लाङाव। बेनिनो दिनै सेथि सान हाबाफारियाव क'क्राझार सहरनि गुदि फोरोंथाय मिरु नब्लाङाव भुपेन संकट बादायलायनाय लायो। बे हाबाफारियाव बिटिआरनि मावफुं सोद्रोमा दावबायसा बर' एमसिएलए प्रदीप बायन, क'क्राझार सहरनि मिउनिसिपाल बर्डनि मासिगिरि प्रतिभा ब्रह्म आरो ओनसोलनि संगीत बादायारिफ्रा बाहागो लायो। आरो बे हाबाफारियाव बाहागो लानानै बिथांमोना मा फोरमायखो फै जों आबुङै मिथिना लानि। বিশ্বর 12 বরণীয় ব্যক্তি ক্ষুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ অহা 5 নৱেম্বৰত 14 বছৰ হ'ব তেখেতৰ মৃত্যু। আৰু এই উপলক্ষে আমাৰ বিটিআৰ চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ তেখেতৰ নেতৃত্বত আমাৰ বড়োলেণ্ডৰ ৰাজধানী কোকৰাঝাৰত তেখেতৰ মূৰ্তি স্থাপন কৰা হৈছে। এই মূৰ্তি আমাৰ 5 তাৰিখত ইনগ্ৰেশ্যন কৰা হ'ব আৰু সেইটো সংগতি ৰাখি পেলাই আজি 3 অহাকালি 4 আৰু পৰহি 5 এই 3 দিনীয়া কাৰ্যসূচী লৈ পেলাই কোকৰাঝাৰ বেচিক ট্ৰেইনিং স্কুলত বিভিন্ন কাৰ্যসূচী ইয়াত আৰম্ভ কৰা হৈছে। আজি বিশেষকৈ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে আৰু সেইটো সদৌ বিটিআৰ ভিত্তিত এইটো হ'ব। বহুত সংখ্যক মানুহ ইয়াত বা পাৰ্টিচিপেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে। আমি নিশ্চয় আনন্দিত হৈছোঁ বিশ্বৰ 12 বৰঙীয়া ব্যক্তি যিগৰাকীক আমি ভাৰত ৰত্ন দিয়া হৈছে ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ মূৰ্তি স্থাপন কৰাটো আমাৰ কাৰণে খুব আনন্দময় বিষয় আৰু গৌৰৱৰ কথা। আৰু ইয়াৰ দ্বাৰা আমি বিটিআৰবাসীৰ ৰাইজক এইটোকে প্ৰমাণিত কৰিলোঁ যে বিটিআৰত আমি সকলো জাতি জনগোষ্ঠী সন্মিলন আমি আছোঁ। মানৱতাৰ মানুহ যিখিনি আমাক বা মানৱ হিচাপে আমি যিখিনি সন্মান দিব লাগে সকলো জাতি জনগোষ্ঠীক সেইখিনি সন্মান দি পেলাই আমি বিটিআৰ অঞ্চলত বসবাস কৰিছোঁ। সেইটো দাঙি ধৰা হৈছে আৰু ইয়াত যিসকলে উদ্যোক্তা ল'লে তেখেতসকলক ধন্যবাদ যাচিছোঁ। বিটিআৰ অঞ্চল যিহেতু শান্তিৰ পৰিৱেশ এতিয়া আহিল আৰু সেই শান্তি পৰিৱেশ অহাৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ এনেকুৱা কাৰ্যসূচী কিন্তু বিটিআৰত আমি সদৌ বিটিআৰ ভিত্তিত কৰাটো প্ৰথমবাৰ। আগত কোনোবা জিলা ভিত্তিত বা আঞ্চলিক ভিত্তিত হয়তো কৰিছিল সেইটো আমি নাজানো, কিন্তু সেইটো বিটিআৰ ভিত্তিত কৰাটো প্ৰথমবাৰ আৰু তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰাও প্ৰথমবাৰ। তেখেতৰ মূৰ্তি স্থাপন কৰিবৰ কাৰণে যিসকলে অহৰহ চেষ্টা কৰিছিলে তেখেতসকলক আমি ধন্যবাদ যাচিলোঁ। আমাৰ বিটিআৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান দি পেলাই আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া এইখিনি সফল কৰি দিলে, তাৰ কাৰণেও আমি তেখেতক ধন্যবাদ জনাব লাগিব। 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ ভূপেন্দ্ৰ প্ৰতিষ্ঠা দিৱস হিচাপে আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ। তাৰে আজি প্ৰথম দিনাৰ কাৰ্যসূচী মতে আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু গোটেই বিটিএডিৰ পৰা 100 জনৰ ওপৰ আমাৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। গতিকে আমি খুবেই আনন্দিত আৰু এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আমাৰ লোৱাৰ অসমত খুব কমেই হৈছে। গতিকে সেইটো আজিৰ এই প্ৰতিযোগিতাখন যাতে সফলভাৱে পালন হয় তাকে আমি কামনা কৰিছোঁ। ইয়াৰ পিছত অহাকালি আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ মানে আলোচনা চক্ৰ আছে, তাত আমাৰ বিশিষ্ট অতিথি থাকিব। তাৰপিছতে তৃতীয় দিনা আমাৰ মূল কাৰ্যসূচী 5 ছেপ্টেম্বৰ তাৰিখে সেইদিনা আমাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব আমাৰ চিফ ছাৰ প্ৰমোদ বড়ো ছাৰে। আৰু তেওঁৰ লগতে থাকিব ইউজি ব্ৰহ্ম ছাৰ থাকিব, জয়ন্ত বসুমতাৰী ছাৰ থাকিব আৰু লগতে আমাৰ কুলধৰ শইকীয়া ছাৰো থাকিব। তেওঁলোকৰ সেইসমূহ কোকৰাঝাৰবাসী ৰাইজক মই অনুৰোধ কৰিম সেই দিনটোত যেন তেওঁলোকে 11টা বজাত আহি আমাৰ গোটেই প্ৰগ্ৰামখিনি যাতে সফল কৰে তাকে কামনা কৰিছোঁ। ধন্যবাদ।